नंगौ बे समाव नोंथांमोननो खौरां होनो सानदों मोनसे गोसो होनो गोनां खौरां बे समाव बयनिख्रुइबो बिग ब्रेकिं निउसआ जोंनि आखायाव सफैदों जों आरोबाव फोरमायनो सानदों बे समाव मोनसे बिग ब्रेकिं निउस लानानै फैदों नोंथांमोनखौ फोरमायगासिनो एक्सक्लुसिभनि गेजेरजों जोंनि बडलेण्ड बुब्लि नायगिरि नोंथांमोनखौ मोनसे बिग ब्रेकिं निउस थांनाय साननैसो सिगांनिफ्रायनो बेबायदि खौरांखौ नोंथांमोननो दिन्थिबोगासिनो दं थिग बेबायदिनो खौरांखौ लाना फैबावदो जोङो बिटिआरआव फिन आरोबाव गावनि फिसायखौ बुथारनाय जाथाया जाबावदों साननैसो सिगाङाव उदालगुरियाव गावनि फिसायखौ गोदोना खाथेनानै बुथारनाय जाथाया जादोंमोन बेबायदिनो फिन आरोबाव उदालगुरि कलायगावनि हाटीबान्दायाव बेबायदि जाथाया जाबावदों बेबाराव बिमा फिसा लोगो जानानै गावनि फिसायखौ बुथारनाय जाथाया ओनसोल नाङैनो मोनसे सोमोनांहोदों उदालगुरि हाटीबान्दानि खुरनाम नाथ मुंनि सुबुङा थांनाय 18 खालारनिफ्रायनो गोमाना दंमोन आरो मैयानि समाव दैमायाव बोहैलांनाय थासारियाव मोननाय जादोंमोन आरो नायबिजिरनायाव गासैबो सोराङाव फैयो बिमा फिसा लोगो जानानै गिबियावनो लावथिजों खर'आव बुनानै बुथारो बे समाव जों नोंथांमोननो मोनसे गिदिर खौरां लानानै फैदों दायनिगिरिया गावनि खुगाजों मा फोरमायदों फै जों आबुङै मिथिनो लादों কি শিব কিয় কৰিলে ঘটনাটো কিয় কৰিলে কেনেকৈ কৰিছে এনেকুৱাকৈ কৈ পেলাই লাইনৰ লগত কি লাইন শ্বট দিছে মানে গোটেই ঘৰলৈ লাইন হৈ দিছিল সেইদিনাখনে খাই বৈ লৈ পেলাই আৰু উৎপাত না কি নাম আছিল স্বামীৰ আৰু সৰু এতিয়া হত্যা যেতিয়া আজি প্ৰায় শিৱৰাত্ৰিৰ পৰা তেখেত নাইকিয়া হৈ আছিলে তাৰপিছত আমি 23 তাৰিখে এটা ডেড বডি আমি পানীত পালোঁ ডেড বডিটো চিনাক্ত হোৱা নাছিলে তাৰপিছত আমি সন্দেহ কৰি তেওঁলোকৰ মাক পুতেকক আজিৰ দিনত মই 11টামান বজাত ল'ৰাজনক সোধ-পোছ কৰোঁতে তেওঁলোকে টাকনেৰে কোবাই মাৰা বুলি কৈছে তাৰপিছত সেইখিনি জনাৰ পিছত আমি লগে লগে পুলিচক ইনফৰ্ম কৰিলোঁ পুলিচ আহি তেওঁলোকক উঠাই লৈ গৈছে এতিয়া বাকী আমি এজাহাৰ দিয়া নাই আজিৰ ভিতৰত এজাহাৰ এখন দিব লাগিব এজাহাৰখন দিব আমি যাম আৰু এতিয়া কোনে কোনে হত্যা কৰিলে মাক আৰু পুতাকে লগ লাগি হত্যা কৰিছে তোমাৰ কি হয় মোৰ খুৰা হয় যাক হত্যা কৰা হৈছে আৰু যোনে মাৰিছে মোৰ খুৰী আৰু মোৰ দাদা হয় কি নাম আছিলে খুৰাৰ নাম আছিলে সৰুৰাম নাথ আৰু মাকৰ নাম পূৰ্ণিমা নাথ আৰু যিজন ল'ৰা আছিলে তেওঁৰ নাম মিণ্টু নাথ হয় ইতিমধ্যে হত্যাকাৰীক এৰেষ্ট কৰিছে নাই ইতিমধ্যে হত্যাকাৰীক এৰেষ্ট কৰি লৈ গৈছে থানালৈকে এতিয়া বাকী প্ৰচেছখিনি থানাই কৰিব আৰু আমি এতিয়া ডেড বডিটো চালোঁ আমি চাই আমি তেওঁলোকেও হয় বুলিয়ে কৈছে এইটো আৰু আমিও চিনাক্ত কৰা বুলি এতিয়া ভাবিছোঁ আৰু হয় বুলি মৃতদেহটো ক'ত আছে মৃতদেহটো এতিয়া ওদালগুৰিতে আছে ওদালগুৰিত হেৰিত আছে আৰু পষ্টমৰ্টেম ৰুমত তাৰপৰা এতিয়া এইটো আমি সংস্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু কি কাৰণত হত্যা হ'ল এতিয়া তেওঁলোকৰ মানে এনেকুৱা কাজিয়া পেচাল হৈয়ে থাকে যিহেতু তেনেকুৱা ক্ষেত্ৰত আমি এতিয়া ক'ব নোৱাৰিম কি কাৰণে হত্যা কৰিলে যে সিহঁতৰ মাকক সোধ-পোছ কৰোঁতে তেনেকুৱা কথা একো কোৱা নাই আৰু পুতাকে কৈছে যে হয় মাৰাটো আমি হয় মায়ে মই মাৰিছোঁ এনেকৈ কৈছে মাৰি লৈ যায় টানি জুই লগাইছে লগাই উঠি পানীত পেলাই দিছে বুলি কৈছে প্ৰথম জুই লগাইছে তাৰপিছত পানীত পেলাই দিছে তেনেকৈ কৈছে ওচৰৰ মানুহে গম পোৱা নাই ওচৰৰ মানুহ তেতিয়া গম পোৱা নাছিল শিৱৰাত্ৰি আছিলে সকলো মানুহ ব্যস্ত আছিলে তাৰপিছত আৰু তেওঁলোকৰ ঘৰত যিহেতু মানুহ অহা যোৱাৰ পৰিৱেশ এটা নাছিলে আগৰ পৰাও সেই হেতুকে সেনেকুৱা এটা সুযোগ লৈ তেওঁলোকে এই কামটো কৰিছে আৰু এতিয়া কি বিচাৰা তুমি এতিয়া তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তিটো আমি বিচাৰোঁ আৰু এইটো আমি আৰু ভবা নাই যে তেওঁলোকে ঘূৰি আহিব বুলি আমি আইনৰ ওচৰত সেইটোৱে ভাবিছোঁ আৰু যাতে তেওঁলোকে শাস্তিটো পায় ভালকৈ সেইটোৱে ভাবিছোঁ আৰু